হে পাৰ্টনাৰ গিলা চবে কেনে আছা? আজি আমি নতুন দুটা ৰেচিপি লৈ আহিছোঁ, গৰৈ মাছৰ ভৰ্তা আৰু তিতা কাকৰল ভাজি। আজি আমি দিপৰা মূলাৰ আঞ্জা, গৰৈ মাছ ভৰ্তা আৰু তিতা কাকৰল ভাজিৰ চব্জি দি ভাত খালোঁ। তো মূলাৰ আঞ্জাটাৰ ভিডিঅ' মানা নাই, তিতা কাকৰল কেনেকৈ ভাজলোঁ আৰু গৰৈ মাছ কেনেকৈ ভৰ্তা কৰিলোঁ সেইগিলা আৰু কি আপোনালোকে ভিডিঅ'ত দেখা পাব। যদি ইউটিউবত ভিডিঅ' এটা চাই আছা, চেনেলটা ছাবস্ক্ৰাইব কৰবি, লাইক কমেণ্ট শ্বেয়াৰ কৰবি, আৰু যদি ফেচবুকত চাই আছা তো পেজটা ফ'ল' কৰি দিবি। ফাৰ্ষ্টতে আমি তিতা কাকৰলগিলা এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। মই কাটা নাই দেই, বেলেগে কাটি আছে, মই কেমেৰামেনহে। পাল্টিৰ লগত এটা আলু কাটি দিবি, তিতাটা অলপ কম লাগব। ধুনীয়াকৈ কাটা হোৱাৰ পিছত তাতে অলপ নিমখ চিটা দি বঢ়িয়াকৈ ভালকৈ খচি ল'বি। তিতাটা তেতিয়া কম লাগব, ইমান তিতা নালাগব ভাজাৰ পিছত। তিতা কাকৰলগিলা সেনেকৈ থৈ দিলোঁ, থৈ দি এতিয়া গৰৈ মাছগিলা কাটিম। কাটা হোৱাৰ পাছত গৰৈ মাছ আৰু তিতা কাকৰলগিলা একেলগে লৈ যাই ধুই আনিম। আমাৰ গৰৈ মাছগিলা কাটা হ'ল, এতিয়া চব ধুবাৰ যাং মাছ আৰু তিতা কাকৰলগিলা। গৰৈ মাছগিলা অলপ ভালকৈ খচি ধুব, নহ'লে ভিজলা হৈ যায়, কেনেবা ভালকৈ ধুব চব। গৰৈ মাছ আৰু তিতা কাকৰলগিলা প্ৰায় হ'লে ধোৱা, তো এতিয়া চব যাং আমি পাকঘৰত বানাবিলাক। ফাৰ্ষ্টতে আমি এখন প্লেটত শুকান জ্বালা, কাঁচা জ্বালা আৰু পিঁয়াজ এইগিলা ৰেডিকৈ লৈছোঁ। তাৰপিছত এটা প্লেটত গৰৈ মাছকেইটা লৈ তাতে নিমখ আৰু হালধি দি গৰৈ মাছকেইটা সানি লৈ তেলত ভাজিম। এতিয়া চুইচটা ফাৰ্ষ্টতে দি ল'লোঁ, দি লৈ তেল গৰম কৰি ইয়াতে শুকান জ্বালাকেইটা দিলোঁ, দি শুকান জ্বালাকেইটা অলপ ভাজি লওঁ আৰু পিঁয়াজকেইটা অলপ ভাজি লওঁ, এইগিলা মাছ ভৰ্তাত দিবৰ কাৰণে। আৰু কাঁচা জ্বালাগিলা ভাজিত দিম। পিঁয়াজ আৰু শুকান জ্বালাকেইটা ভাজি লৈ সেইগিলা চাইড কৰি থৈ সেই তেলগিলাতে আৰু আমাৰ এই গৰৈ মাছকেইটা এতিয়া ভাজি লওঁ। মাছ ভৰ্তা কৰাৰ কাৰণে আমাৰ চব বস্তু ৰেডি, এতিয়া খালি ভৰ্তা কৰিব লাগে। এতিয়া সেইগিলা তেলত আমি তিতা কাকৰল ভাজিম, মাছ ভৰ্তা অলপ পিছত কৰিম। তাতে আৰু অলপ তেল দি তাৰপিছত তেলগিলা গৰম হোৱাৰ পিছত পিঁয়াজ আৰু জ্বালাগিলা তাতে ঢালি দিলোঁ, ঢালি দি অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত আমাৰ তিতা কাকৰলগিলা ইয়াতে ঢালি দিম। ঢালি দিয়াৰ পাছত এইগিলা লাৰা নাই, ডাইৰেক্ট অলপ টাইম ঢাকি থোৱা হৈছে, ঢাকি থোৱা 5 মিনিটমান পাছত ঢাকনিখন দিছে, অলপ লাৰি দিম। অলপ পিছত ভাজিগিলা লাৰি দি থাকিব, নহ'লে তলত পুৰা লাগব। যেতিয়া ভাজিগিলা হং অৱস্থা হ'ব তেতিয়া হিটাৰৰ চুইচটা অফ কৰি দিব, নহ'লে তলত পুৰা লাগব। অফ কৰি দি এই হিটাৰৰ কিহৰ ওপৰতে থৈ দিব 10-15 মিনিটমান। হিটাৰৰ চুইচটা অফ কৰি দি আমি এতিয়া ভাজিগিলা সেনেকৈ থৈ দিম। মাছ ভৰ্তাখিনি কৰিব আছে, মাছ ভৰ্তাখিনি কৰি লওঁ। মাছ ভৰ্তাখিনি কৰোঁতে এইফালে ভাজিগিলা হৈ যাব। মাছ ভৰ্তাগিলা কৰাতে ফাৰ্ষ্টতে আমি জ্বালাগিলা হাতেদি বঢ়িয়াকৈ ভাঙি লওঁ। আপোনালোকে কিহতো কি কৰি ল'ব পাৰে, পাতাত নাইবা হাতেদি ল'লেও হ'ব। তাৰপিছত এইগিলা সানি লওঁ গোটেইগিলা, সানি লোৱাৰ পাছত তাতে অলপ ধনিয়া দিম। ধনিয়া দিয়াৰ পাছত মাছগিলা কাটাগিলা, মাছৰ কাটাগিলা চাইড কৰি সানিলে আমাৰ মাছ ভৰ্তা ৰেডি। আমাৰ মাছ ভৰ্তা হৈ গ'ল, ভাজিগিলাও হৈ গ'ল, তো চব হৈ গ'ল। চ' এতিয়া আমি খাং। এটা বস্তু তোমাক দেখাব পাহৰি গ'লোঁ, এইটা আমাৰ মূলাৰ আঞ্জা। এতিয়া আমাৰ গৰৈ মাছৰ ভৰ্তা, এতিয়া তিতা কাকৰল ভাজি আৰু এতিয়া হ'ল মূলাৰ আঞ্জা। যদি ভিডিঅ' এটা ভাল লাগছে তো চবে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মোৰ তামান ভোক লাগছে, এতিয়া ভাত খাং।